হাই ফ্ৰেণ্ড, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ আজি ভিডিঅ'টো এটা বেলেগ হ'বলৈ গৈছে। এটা ৰেচিপিটো হ'ল ব্ৰইলাৰ মাংস আৰু চেংমৰা। চাই থাকক কেনেদৰে বনাইছোঁ। আজি মই এই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াম। চ' ইয়াতে মই কাটি লৈছোঁ 2টা আলু। এয়া চেংমৰাখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এয়া দিছোঁ ৰচুনটো অকণমান ডাঙৰ ডাঙৰকৈ থৈছোঁ খুন্দি মেলি। আৰু ইয়াত আছে পিঁয়াজ আৰু এয়া হৈছে মাংস, এইটো ব্ৰইলাৰ মাংস। আৰু বাকীখিনি আপোনাক মই বনাই থাকোঁতে দেখাই আছোঁ। তাতে দিয়া আছে অকল পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। তাৰপৰা দিছোঁ নহৰুখিনি দি অকণমান লৰাই দিছোঁ। তাৰপৰা ইয়াতে অকণমান হালধি দিছোঁ। হালধি মই পিঁয়াজ ভাজিলেই দিওঁ, আপোনালোকে কেনেকৈ দিয়ে মই নাজানো। অকণমান বঢ়াই দিছোঁ। ইয়াতে দিম মই কাটি থোৱা আলুখিনি। এতিয়া অকণমান দেৰি এনেকৈ থাকিবলৈ দিম। চাওক এতিয়া কি ধুনীয়াকৈ চেংমৰাখিনি ধুনীয়াকৈ হৈ গৈছে। অকণমান লাগি ধৰিলে। এতিয়া মই ঢাকনখন অকণমান উঠাই দিছোঁ। অকণমানো মই পানী দিয়া নাই, সেইখিনি মাংসখিনিৰ পৰা ওলাইছে পানীখন ঘূৰি গৈছে। এখন হাতে কেমেৰা আৰু এখন হাতে মই চব্জি বনাই আছোঁ কাৰণে বহুত প্ৰব্লেম হৈছে। কেৰাহী লৈ গৈছেগৈ। ইয়াত অকণমানো মই মছলা দিয়া নাই, কাৰণ মছলা এইকেইদিন বহুত খোৱা হৈছে আৰু বহুত পেটৰ গণ্ডগোল হৈছে। আৰু এতিয়া ইয়াতে মই কাটি থোৱা এইখিনি চেংমৰা দি দিলোঁ। এতিয়া ইয়াতে আৰু অকণমান ওপৰতে লৰাই দিওঁ। চেংমৰাখিনি অকণমান দহিব লাগিব। প্ৰব্লেম হ'ব।
দি দিম ধুনীয়াকৈ অলপ গৰম পানী, বেছি নহয় অলপ স্লাইড সিজিবৰ কাৰণে। গৰম পানী দি দিছোঁ, অকণমান উতলিব দিম আৰু গৰম পানী এইফালে গেছটো অকণমান বঢ়াই দিছোঁ। বিলাহীও সিজিব, ধুনীয়াকৈ এতিয়া ঢাকোন মাৰি দিম। তাৰপৰা বহুত ধুনীয়া এটা গোন্ধ আহি আছে, লাগি থৈছে, ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াতে মই দিম কাটি থোৱা বিলাহীখিনি দি আকৌ এবাৰ লৰাম। তাৰপৰা ইয়াত মই গৰম পানী দি দিম অলপ, তাৰপৰা ধুনীয়াকৈ উতলিব দিম। ইয়াৰ পৰা বহুত ধুনীয়া এটা গোন্ধ আহি আছে।